গাইজ মই হেলেন কিচেন এণ্ড ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা কেকৰ আইচিং কেনেকৈ কৰি এটা ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কেকটো ঠাণ্ডা হৈ গৈছে। মই লাহে লাহে চাইডকেইটা এনেকৈ কাটি লাহে এনেকৈ এখন চুৰি সোমাই দি এনেকৈ কাটি ল'ব। মই কাটি লৈ লৈছোঁ। এতিয়া মই চিৰাপ ফাটি ইয়াতে দি দিম অলপ কৰি। ঠাণ্ডা হৈ গৈছে কেকটো। চিৰাপৰ পানী অলপ কৰি মিলাই দিব লাগিব। মই এনেকুৱা এখন চুৰি লৈ লৈছোঁ। ইয়াতে মই এতিয়া এনেকৈ মিলাই দিম। মই পাৰ্কিং বেগ লৈ লৈছোঁ আৰু এইটো নজেল লৈ লৈছোঁ। এনেকুৱা এটা মই পাৰ্কিং বেগ লৈ লৈছোঁ আৰু এইটো নজেল লৈ লৈছোঁ। কালাৰৰ কৰিম ইয়াতে। মই এনেকুৱাকৈ ডিজাইন কৰি যাম। ফাইনেলি মোৰ ক্ৰীম কেক হৈ গ'ল। মই ইমান ধুনীয়াকৈ ডিজাইন কৰিব নাজানো, চিম্পুলকৈ কৰিছোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিছিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো অল কৰি দিব। তেতিয়া আহিব লাগে ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ বাই।